খাইৰুল খান, দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং টু ইউ খাইৰুল খান। মই কৈ দিছোঁ স্পষ্টভাৱে, সাৱধান খাইৰুল খান। অসম চৰকাৰক আহ্বান জনাইছিলোঁ, এটা ভৰিত গুলি খোৱা খাইৰুল খানক আৰু এটা ভৰিত গুলি কৰি দিয়ক, ইমিডিয়েট শ্বুট কৰক। সাইরুল খান আসাম পুলিশ মিট কাটার को गुली और जेमन और मिट काटार को गुलीमा जेमन सारा जीवन नई को पंगु उत्तर कायमन और साउते शहीदुल मेनखान नुकिन मिलाव कते आसाम बेंगल बॉर्डर जहाँ तो श्रीरामपुर गेट रे नोडे टाका किन उठावेदा मेनखान जहाँ बाहरे राज्य खन जहाँ गड़ी हिजुक कना सीम गड़ी हिजुक कना बॉयलर सुक्री और कड़ा से नुकु गई को नुकु को पारोमेट को आसाम ते मेनखान ओना गड़ी को नुकिन टाका किन कलेक्शन दा मेनखान सेम गड़ी खन 4,500 खन 4,500 और इना कतेन सुक्री गड़ी खन 1,20,000 खन 1,50,000 धबी अकिन उठावदा नोआ द अकिना लेना देना 6 कोटी मेना और ओना लगित ते मेनखान नोआ बीटीसी रे जहां गौरंग ब्रिज ओंडे नोआ रिया लेना देना से गपाल मारो चला कना मेनखान एकिन नोआ दो हाग्रामा महिलारी नई दसे लगिते से बदनामी लगिते कारण नई साधा सिरल सरल हड़ कना मेनखान नई बदनामी लगिते बांगमा नुकिन नोआकिन कमी कना चेदा जे साइरुल खान MCL श्रीरामपुर गेट रिया नई टाका उठावदा शहीदुल नुकिन बना हड़ते मेनखान नोडे आरहो नोडे जहां दो गई डांगरा को पारोमेट को कना ओना को गड़ी को खान 4,20,000 खन 4.5 लाख धबी हो नोआकिन उठावदा मेनखान नोडे बीटीसी रेन ओकय चंग लेडर 5-6 लाख टाका को एमाव को मेनखान बाकी बदनाम हुआ नोडे हाग्रामा महिला रे और ओना कारण ते तेहेñ नय पृथ्वी राज मेस दो बाय साहाव लेते नोआ कथाय सदर किदाय चेदा जे नोंकाना दुर्नाम एकेन हाग्रामा रे हिजुआ चेदा जे नय दो ओना धांदारेन से ओना कमी कसनी रेन दो बांग कना मेनखान निमि उठे दलाल होते ते नोआ दो नोआ हाग्रामा महिला रे नोडे बदनाम लगित नोआ को कुरुमुटो कना और ओनाते शहीदुल और साइरुल खान नुकिन लास्ट वार्निंग एमा किना चेदा जे मिट कटार में को गुली को और जेमन मिट कटार को गुली नोआ द आसाम पुलिस से आसाम सरकार नेहराय कना जेमन नय जा जुग सारा जीवन धरि नय पंगु उतर मा अदो नोआ इदि देला नय पृथ्वी राज मेस जोतो कथा मुचाद धरि उन आंजम लेताय गे की खाइरुल खान हु इज दिस खाइरुल खान এই খাইरुल खान और শাহিদুল এই কোন খাইरुल खान जिए नेকি আজি উঠি রজা বহি রজা হই শ্রীরামপুর গেটত প্রত্যেকটা মোহর ট্রাকৰ পৰা 4,20,000 পৰা 4.5 লাখ টকাকে তেও সংগ্ৰহ কৰি আছে এটা বয়লাৰৰ মুৰ্গীৰ গাড়ীৰ পৰা 40,000 পৰা 45,000 টকাকে সংগ্ৰহ কৰি আছে এটা অবৈধ বহিৰাজ্যৰ পৰা আমদানি কৰা গাহৰি ট্ৰাকৰ পৰা 1,20,000 পৰা 1.5 লাখ টকাকে সংগ্ৰহ কৰি আছে এই গৰাকী খাইৰুল খান কোন এই গৰাকী খাইৰুল খান যোনে 6 কোটি টকীয়া লেনদেন কৰিবৰ কাৰণে গৌৰাং ভেলী হোটেলৰ 223 নম্বৰ ৰুমত আহি কোন গৰাকী ব্যক্তিক লগ কৰিছিলে নাম ক'ব পাৰো আমি কিন্তু এটাই অনুৰোধ কৰিছো যে হাগ্ৰামা মহিলাৰী আৰু বিটিসি প্ৰধান এই গৰাকী হাগ্ৰামা মহিলাৰীৰ নাম দুৰ্নাম কৰিবৰ কাৰণে নিজৰ স্বাৰ্থত আপোনালোকে কিছুমান কেতবৰ কাম কৰি হাগ্ৰামা মহিলাৰীৰ যাতে নাম সাঙুৰি নানে এই এজন নৱনিৰ্বাচিত সংখ্যালঘু MCL এই শ্ৰীৰামপুৰৰ ওচৰতে লাগি থকা এগৰাকী MCL এই এজন ননসেন্স MCL যাক নেকি সকলোৱে জানে যে গুৰুৰ পাইকাৰী বুলি এই এজন MCL আৰু এই খাইৰুল খান যি খাইৰুল খানে গুৰুৰ মাফিয়া বুলি কৈ গুৰু চুৰৰ কেছত বা গুৰু মাফিয়া কৰি এটা ভৰিত গুলি খাইছিলে অসম চৰকাৰক আহ্বান জনাইছিলোঁ এটা ভৰিত গুলি খোৱা খাইৰুল খানক আৰু এটা ভৰিত গুলি কৰি দিয়ক ইমিডিয়েট শ্বুট কৰক এই খাইৰুল খানক যদি আৰু এটা ভৰিত গুলি নকৰে তেতিয়া হলে কিন্তু অসম চৰকাৰে যে ডেইলি দৈনন্দিন ভাৱে যে কোটি কোটি টকাৰ ৰাজহ আজি ঘাটি সন্মুখীন হ'বলগীয়া হৈছে ট্যাক্স যে পোৱা নাই অসম চৰকাৰে ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰৰ বহুত ক'ব গ'লে ৰাজভঁৰালৰ লছ হৈ আছে আৰু ইয়াৰ কাৰণে খাইৰুল খানৰ দৰে মানুহবিলাকক আমি ঘূৰিৰ পৰা উখালি পেলাব লাগিব এক সময়ত প্ৰমোদ বৰৰ সময়ত আছিলে হাফিজুল এই সময়ত আহি আছে কোন খাইৰুল তাৰ মানে কি কংগ্ৰেছ গৈছে বিজেপি আহিছে তাৰ পিছতো কি এই হাফিজুল খাইৰুল শাহিদুল মোজাম্মিল এইকেইটাৰে দাদাগিৰি চলিব নেকি দাদাগিৰি চলোৱা নহ'ব অসম আৰক্ষীক অনুৰোধ কৰিছোঁ আহ্বান কৰিছোঁ যে যি গুৰু চুৰি কেছত বা গুৰু মাফিয়াৰ কেছত খাইৰুল খানক এটা ভৰিত গুলিয়াই দিয়া হৈছিল আৰু এটা ভৰিটো গুলিয়াই দি তেওঁক চিৰ জীৱনৰ কাৰণে পংগু কৰি দিয়ক অন্যথা হাগ্ৰামা মহিলাৰীৰ দৰে এজন সহজ সৰল হাগ্ৰামা মহিলাৰীৰ দৰে এজন সিধা সাদা মানুহক বিপথে পৰিচালিত কৰি সিন্ডিকেটৰ লগত হাগ্ৰামা মহিলাৰীৰ নাং হাঙুৰ খুৱাই এই খাইৰুল খানে যি ধৰণৰ ৰাজনীতি খেলি আছে নহয়
অনাগত সময়ছোৱাত মই খাইৰুল খানক অপেন ৱাৰ্ণিং দিছোঁ, কিবা যদি পৰিস্থিতি আইনীগতভাৱেই হওক বা বলপূৰ্বকভাৱে তেওঁ যি কৰি আছে, বলপূৰ্বকভাৱে পৰিস্থিতি তেওঁ কৰিলে আমিও বলপূৰ্বকভাৱে কৰিম। মুঠতে হাগ্ৰামা মহিলাৰীৰ নামৰ লগত খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰীক বদনাম কৰি হাগ্ৰামা মহিলাৰীৰ নাম চিণ্ডিকেটত সাঙুৰ খুৱাই কেৱল আপোনালোকে কোটি কোটি টকাৰ বিজনেছ কৰিব আৰু হয়তো এটা সৰু 3 লাখ 4 লাখ টকাৰ ভাগ আহি আপুনি কোনোবা BTCৰ লিডাৰক দিব আৰু গোটেই বদনাম BTCৰ লিডাৰে ল'ব লাগিব, সেয়া নহ'ব কিন্তু। খাইৰুল খান, দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং টু ইউ খাইৰুল খান। মই কৈ দিছোঁ স্পষ্টভাৱে, সাৱধান খাইৰুল খান। যে কোন এইগৰাকী খাইৰুল খান?